হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে হয়তো মাছ পাতত দিয়া খাইটো পাইছে। সেই ভাবিলোঁ আজি এটা ডিফাৰেণ্ট কৰোঁ, মানে মাংস পাতত দিয়া ৰেচিপি এটা বনাওঁ। অলপতে মই ক'ৰবাত বিয়া খাবলৈ যাওঁতে তাতে খাই পালোঁ। তাৰপিছত ভাবিলোঁ ময়ো বনাই চাওঁ, সেয়েহে বনাব ট্ৰাই কৰিছোঁ। এয়া মাংসখিনি মই আগতে অকণমান বইল কৰি ল'লোঁ। তাৰপিছত আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট এটা, জলকীয়া দি পেষ্ট এটা বনাই মাংসখিনি দি দিছোঁ। লগতে অকণমান মছলা দিলোঁ। মছলাত মই জিৰা দিলোঁ, ধনিয়া দিলোঁ, গৰম মছলা অকণমান দিলোঁ আৰু এয়া পিঁয়াজ গোল গোলকৈ কাটি দিছোঁ। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ কাটি দিব পাৰে। আৰু মোৰ ওচৰত দৈও আছিলে, সেইবাবে 3 চামুচ দৈ এড কৰি দিলোঁ। আপোনালোকৰ ওচৰত যদি দৈ থাকে তেনেহ'লে দিব, আৰু যদি নাথাকে তেনেহ'লেও কোনো প্ৰব্লেম নাই, তেনেকৈও খাব ভালেই পাব। মোৰ ওচৰত আছিলে বাবে মই দি দিছোঁ। আৰু এতিয়া অকণমান কেঁচা মিঠাতেল দিলোঁ। মিঠাতেল দি মাংসখিনি অলপ টাইম মেৰিনেট কৰি থৈ দিম। মাংসখিনি ভালদৰে মোহাৰি ল'লোঁ, মছলাবিলাক যাতে মাংসবিলাকত সোমাই যায় তেনেকুৱাকৈ। আৰু সিদিনাখন কিন্তু বিয়াত খাই খুবেই টেষ্টি লাগিছে, সেইবাবে ময়ো আজি বনাম বুলি ভাবিলোঁ। কিন্তু খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে এনেকৈ ট্ৰাই কৰিব, বহুত টেষ্টি হয় কিন্তু খাবলৈ। এতিয়া অকণমান নিমখ সোৱাদ অনুযায়ী এড কৰি লৈছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো এড কৰিব। এয়া কলপাত ল'লোঁ। কলপাতখন অকণমান লেৰেলি যাবৰ কাৰণে জুইত গৰম কৰি লৈছোঁ, যাতে পাতখন নাফাটে আৰু বান্ধিলে। এয়া আৰু তাতে কলপাতত থকা কিছুমান ধৰক বীজাণু এইবিলাকো নাইকিয়া হৈ যাব, আৰু গৰম কৰিলে তেনেকৈ হয় নহয়। সেইবাবে গৰম কৰিলোঁ, ভালদৰে গৰম কৰি লৈছোঁ মই পাতখন। এতিয়া পাতখনত অকণমান মিঠাতেল দি দিম। মোৰ অৱশ্যে অকণমান বেছিকৈ পৰিলে, আপোনালোকে কিন্তু কমকৈ দিব। মোৰ অকণমান বেছি হৈ গ'ল, পৰি গ'ল আৰু বেছিকৈ। এয়া ভালদৰে লগাই দিলোঁ মিঠাতেলখিনি। এতিয়া মাংসখিনি ইয়াতে দি দিম। মাংসখিনি দি তাত ভালদৰে দিব, অকণমান মছলা চছলাবিলাকো যাতে পায় আৰু ভালদৰে। আৰু ইয়াত মই অকণমান মান ধনিয়া আছিলে মোৰ ওচৰত, মান ধনিয়া আৰু পুদিনা মই ইয়াতে কেইটামান টুকুৰা দি দিম সোৱাদটোৰ কাৰণে। সোৱাদটো বহুত ধুনীয়া হয়। আপোনালোকে যদি মান ধনিয়া বা পুদিনা নাথাকে তেনেকৈও ভালেই হ'ব খাবলৈ, কিন্তু পুদিনা আৰু মান ধনিয়া দিওঁতে কিন্তু বহুত বেছি ধুনীয়া লাগিছে টেষ্টটো। আপোনালোকে টোপোলাটো ভালদৰে বান্ধিব। মই টোপোলাটো বান্ধাত মানে ইমান এটা এক্সপাৰ্ট নহয়, হ'লেও মই ট্ৰাই কৰিছোঁ আৰু বান্ধিবলৈ। ভালদৰে টোপোলাটো বান্ধিলে ওলাই নাযায়। মোৰ কিন্তু লাষ্টত ওলাই গ'ল অকণমান মছলাবিলাক ছাইডেৰে। আপোনালোকে কিন্তু ভালদৰে টোপোলাটো বান্ধি ল'ব। টোপোলাটো ভালদৰে বান্ধি ল'লে মছলাবিলাক ওলাই নাযায়। তেতিয়া টাৱাখনো চাফা হৈ থাকে আৰু। কিন্তু মোৰ টাৱাখন লেতেৰা হৈ গৈছে, আপোনালোকে দেখিব ভিডিঅ'টোত আগলৈকে। এইটো টোপোলা মই ভালদৰে বান্ধিবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে এনেকৈ বান্ধিব পাৰে বৰ ধুনীয়াকৈ, যাতে মছলাখিনি ওলাই নাযায়। মই কিন্তু টোপোলাকেইটা কলগছৰ এনেকৈ ৰছী বনাই লৈছোঁ। ৰছীৰ দৰে বনাই লৈ কিনে টোপোলাকেইটা বান্ধি লৈছোঁ। আপোনালোকে বেলেগ ৰছীও দিব পাৰে। মোৰ ওচৰত আৰু বেলেগ নাছিলে বাবে মই এনেকৈ বান্ধি ল'লোঁ। আৰু মই ডাবল বান্ধিলোঁ, এডালেৰে নুকুলাল। তাৰপিছত আকৌ এডাল ল'লোঁ, দুডাল লৈ এনেকৈ বান্ধি দিলোঁ। এক্সপাৰ্ট নহয়তো এইবিলাক কামত, সেইবাবে আৰু। কিন্তু খাব বহুত টেষ্টি হৈছে। আপোনালোকে এনেকৈ বনাই খাব পাৰে। এতিয়া এখন নন ষ্টিকি টাৱা ল'লোঁ, কিন্তু নন ষ্টিকি হ'লেও এইখনত ষ্টিক হৈ যায় দেই, ওলাই যায় যে মছলাবিলাক ওলাই গৈছে। মোৰ অকণমান ভালদৰে আপোনালোকে টোপোলাকেইটা বান্ধিলে তেতিয়া ওলাই নাযায়। টাৱাখনত অকণমান তেল দি লৈছিলোঁ। তেলখিনি গৰম হোৱাত টোপোলাকেইটা বহাই দিলোঁ। টোপোলাকেইটা বহাই দি গেছৰ ফ্লেমটো ল' কৰি ঢাকন মাৰি দিছোঁ। ঢাকন মাৰি দিয়াৰ পিছত আকৌ ঢাকনখন উঠাই এবাৰ চালোঁ আৰু উলটাই দিলোঁ। অলপ টাইম থকাৰ পিছত আপোনালোকে এনেকৈ উলটাই দিব, অলপ টাইম ৰাখি দি।
কিছু সময় পিছত 45 মিনিটমানৰ পিছত মই এইখিনি এতিয়া নুমাম বুলি ভাবিছোঁ ৰেডি হৈ গৈছে আৰু আমাৰ আজিৰ ৰেচিপিটো সেয়েহে এতিয়া এখন প্লেটত নুমাই লওঁ আহকচোন এইটো খুলি চাওক কেনেকুৱা হৈছে আপোনালোকেও চাওক এটা এটাকৈ দুটা মই টোপোলা কাঁহীখনত নুমাই লৈ আপোনালোকক খুলি দেখুৱাম বাৰু এয়া খোলাৰ লগে লগে যে ইমান ধুনীয়া এটা গোন্ধ ওলাইছে আপোনালোকে যদি ঘৰত বনায় তেতিয়াহ'লে গম পাবই ইমান ধুনীয়া গোন্ধ ওলাই নহয় খোলাৰ লগে লগে একদম খাওঁ খাওঁ লাগি যায় দেই আপোনালোকেও মোৰ নিচিনাকৈ এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে সঁচাকৈ বহুত টেষ্টি পাব খাবলৈ ঠিক আছে তেনেহ'লে আজিৰ ৰেচিপিটো ইমানতে শেষ কৰিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে ময়ো কিছুমান আপোনালোকৰ ওচৰলৈ নতুন নতুন ৰেচিপি লৈ আহিবলৈ চেষ্টা কৰিম ঠিক আছে তেন্তে আজিলৈকে এইখিনিতে সামৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিছোঁ অ'কে বাই বাই